প্ৰথমে মন কৰক এজন যুৱকলৈ নাম মাহমুদুল হক উৰফে পেৰিছ। কোন এই প্ৰবঞ্চক পেৰিছ? এওঁ হৈছে গৌৰীপুৰ চহৰৰ ৬ নং ৱাৰ্ডৰ বাসিন্দা। বহু ধুৰন্ধৰ প্ৰবঞ্চক পেৰিছে নিজকে বেংকৰ কৰ্মকৰ্তা বুলি দাবী কৰি নামনি অসমৰ ধুবুৰীৰ দক্ষিণ হালমৰা, মানকাছৰ, গোৱালপাৰা, বঙাইগাঁও আৰু বৰপেটাকে ধৰি ৰাজ্যৰ প্ৰান্তে বিভিন্ন বেংকৰ CSP দিয়াৰ নামত পেৰিছ সংগ্ৰহ কৰিছে মোটা অংকৰ ধন। একাংশ বছা বছা নিবনুৱা যুৱকক ফোনযোগে মাতি নি CSP দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰিছে লাখ লাখ টকা। এনেদৰে বিভিন্নজনৰ পৰা প্ৰায় ১৭ লক্ষাধিক টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে এইজন প্ৰবঞ্চকৰ বিৰুদ্ধে। ইয়াৰ ভিতৰত আব্দুল খালাকে আৰু হিফজুৰ ৰেজাউল্লাহ মণ্ডল নামৰ গৌৰীপুৰৰ ২ যুৱকে মিলি CSPৰ বাবে পেৰিছক আদায় দিয়ে ২,৮০,০০০ টকা। ইয়াৰে আব্দুল খালাকে দিছে ১,৬০,০০০ টকা আৰু হিফজুৰ ৰেজাউল্লাহ মণ্ডলে দিছে ১,২০,০০০ টকা। প্ৰায় ২ বছৰ পূৰ্বে SBIৰ CSP দিয়াৰ প্ৰলোভন দি দুজন নিবনুৱাৰ পৰা সংগ্ৰহ কৰে ধনখিনি। যদিও পৰৱৰ্তী সময়ত পাঞ্জাৱ নেচনেল বেংকৰ CSP দিয়াৰ আশ্বাস দিছিল, যদিও শেষত প্ৰবঞ্চক পেৰিছে বেংকৰ CSPৰ নামত দিলে গ্ৰামীণ CSP ছাৰ্ভিচ নামৰ এটা পৰ্টেল ভুৱা ID। টকাখিনি ঘূৰাই বিচাৰি হিফজুৰ আৰু খালাকে হাহাকাৰ কৰি ফুৰাত সময়তে প্ৰবঞ্চক মাহমুদুল হক উৰফে পেৰিছে ওলটাই ভাবুকি প্ৰদান কৰি আহিছে এই যুৱক দুজনক। টকা আদায় দিয়াৰ ভয়ত বঙাইগাঁৱত আত্মগোপন কৰি থকা পেৰিছে এই যুৱকদ্বয়ক ওলোটাই দিছে গ্ৰেপ্তাৰৰ ভাবুকি। পেৰিছৰ ভাবুকি, থানাত গৈ লাভ নাই, মোৰ মামা DIG, ওলোটাই তহঁতকে ভৰাই থব লকআপত। এইদৰে ভাবুকি প্ৰদান কৰিছে ভাবুকি। ভুক্তভোগী যুৱক দুৱে ঘটনা সন্দৰ্ভত প্ৰবঞ্চক পেৰিছৰ বিৰুদ্ধে গৌৰীপুৰ থানাত পৃথক এজাহাৰ দাখিল কৰে। প্ৰতাপগঞ্জৰ পৰা আশ্ৰাফুল আলমৰ ৰিপৰ্ট। মোৰ দেউতাকৰ নাম হয় নজৰুল হক, মই মটেজাৰ বাসিন্দা। মোৰ গ্ৰামৰ নাম হয় উত্তৰ বৰুণডাঙা। কি হৈছে আপোনাৰ ঘটনাটো? মানে কি হৈছে, মোৰ পৰা গৌৰীপুৰ ৱাৰ্ড নম্বৰ 6 চৰকাৰপাৰা এইটো মাটিবক কয়। এইজন ল'ৰা মোক এদিন ফোন কৰিল, CSP যদি লাগে, মোৰ সাধাৰণতে মোৰ কম্পিউটাৰ দোকান আছে, এনে ফটো বনাওঁ। কয় আপোনাক যদি CSP লাগে আহক, আমাৰ লগত কথা পাতক, আমি CSP দি আছোঁ। মই আহি কথা পাতিলোঁ। কয় 1,50,000 টকা লাগিব, আপনার SBI CSP দিয়ে হ'ব। তো মই ইমান টকাটো নাই, 1 লাখ টকা দিম, হ'লে দিয়ক। তো মই ভাবিছোঁ যে যদি CSP এটা পাওঁ, মই কাম কৰি জীৱন নিৰ্বাহ কৰিব পাৰিম। মই যিটো ফটোৰ কাম কৰোঁ বেছি টকা উপাৰ্জন কৰিব নোৱাৰোঁ। তাৰপিছত তাক ক'লোঁ মই ইমান টকাটো দিব নোৱাৰিম, 1 লাখ টকা দিম। কয় নহয়, 1,30,000 টকা দিয়ক, আপোনাৰ CSP পাই যাব। মই কয় কিমান দিনত পাওঁ? কয় 15 দিনত পাওঁ। মই কওঁ যদি 15 দিন নাহে, কয় আপোনাৰ টকা ৰিটাৰ্ণ কৰি দিম। মই ঠিক আছে হ'ব। কিমান টকা দিছে? তাৰপিছত মই 1,30,000 টকা দিছোঁ। তাৰপিছত 15 দিনতো CSP দিব নোৱাৰিলে। মই ক'লোঁ কি হ'ল, CSP নহ'ল। কয় অলপ লেট হ'ব। এনেকুৱা কৰি 6 মাহ গুচি গ'ল। তাৰপিছত মোৰ কি হ'ল, CSP নহ'ল কিয়? কয় হৈ যাব টেনশ্যন হ'ব। তাৰপিছত 1 বছৰ গুচি গ'ল। তাৰপিছত মই তাৰ ঘৰত গ'লোঁ, কি হ'ল CSP টকাটো দিয়ক। কয় ঠিক আছে, আপোনাৰ SBI নহ'ল, এতিয়া PNB খুলিছে, আপুনি গুৱাহাটীত আহক, মানে PNB আপোনাৰ CSP দিম। তা মই কওঁ ঠিক আছে। তাৰ গুৱাহাটী গ'লোঁ। মোক কয় আপোনাৰ 1 টকা খৰচ নাগিব। তাৰপিছত গুৱাহাটী লৈ গৈ ভুৱা এটা কিবা আসাম গ্ৰামীণ ছাৰ্ভিচ এনেকুৱা এটা ভুৱা কিবা পৰ্টেলৰ ID দি কয় এইটো আপোনাৰ CSP ID। মোক কওঁ দিয়ক। কয় লগে লগে দিলোঁ, মোক কিবা এটা চাহ খৰচ দিব লাগিব। মই কিমান? কয় 30,000 টকা। মই কওঁ ইমান টকাটো মোৰ ওচৰত নাই। কয় ঘৰত ফোন কৰক, তেতিয়াহ'লে টকা পঠাই দিয়ক, তেতিয়া মই এইটো আপোনাক ID দিম। মইতো ক'লোঁ ঠিক আছে দিয়ক, কিন্তু কামটো মোৰ হ'ব লাগে। কয় হ'ব, এতিয়াই দি দিম ID। তাৰপিছত মইতো আগত গম পোৱা নাই এইটো ভুৱা ID। তাৰপিছত 30,000 টকা ফোনপে' কৰি দিলোঁ। মানে মোক ব্লেকমেইল কৰিছে গুৱাহাটীত, ব্লেকমেইল কৰিছে। কয় টকা দিয়ক, নহ'লে ID নিদিম আৰু আগৰখিনিও আপোনাৰ মাৰি যাব। মই ইমান টকা খৰচ কৰি আপোনাৰ ID ওলালোঁ। তাৰপিছত 30,000 টকা মই তাক দিলোঁ, ঘৰৰ পৰা ফোনপে' কৰি লৈ মই তাক দিলোঁ। দিয়াৰ পিছত মই ঘৰত আহি এইটো চেক কৰিলোঁ। চেক কৰাৰ পিছত মই গম পালোঁ নিজে যে এইটো ভুৱা ID। তেতিয়া তাৰপিছত তাৰ ঘৰত গ'লোঁ। তাৰ দেউতাকে ক'লোঁ মোক ভুৱা ID দি আপোনাৰ ল'ৰা টকা লৈছে, এতিয়া কি হ'ব? তাৰ দেউতাক তাক ফোন কৰি ক'লে যে কি হ'ল, এইটো ভুৱা ID দিছে, আপুনি টকা নিছে। কয় এক কাম কৰক, তাক কওক আমি টকাখিনি ৰিটাৰ্ণ কৰি দিম। তাৰপিছত ডেট